আজি আমি উপস্থিত হৈছোহি গুৱাহাটীত নতুনকৈ উদ্বোধন কৰা দুখনকৈ নতুন ফুটব্ৰিজ। পোনপ্ৰথমে আমি এই ফুটব্ৰিজসমূহ দেখিবলৈ পাইছিলোঁ দিল্লী মুম্বাইৰ দৰে মহানগৰীত, আৰু আজি আমাৰ গুৱাহাটীতো এনে নতুনকৈ দুখন ফুটব্ৰিজ উদ্বোধন হ'ল। এই সন্দৰ্ভত গুৱাহাটীৰ জনসাধাৰণৰ অনুভৱ বা এই ফুটব্ৰিজ দুখনক লৈ মন্তব্য কি, আজি এই বিশেষ প্ৰতিবেদনত চাওঁ আহক। এতিয়া নতুনকৈ যোনখন ফুটব্ৰিজ হৈছে এইখন কেনেকুৱা লাগিছে? ভালে লাগিছে, আমাৰ বৰ ভাল লাগিছে আৰু হেমন্ত বিশ্ব শৰ্মাদেৱে আমাক বহুত এটা দান দিলে গোটেই গুৱাহাটীৰ ৰাইজক, তাৰ কাৰণে অশেষ ধন্যবাদ। মানে ভাল আৰু এতিয়া মানে পাৰ হ'বলৈ সুবিধা হয় আৰু তেনেকুৱা। ভাল লাগিছে আৰু খুব বেটাৰ, লাইক টাইম সেভিং। But good to cross the roads and good to avoid traffic and it's quicker to get to college easily now. হয়, এইটো একচুৱেলি আমাৰ কাৰণে বহুত এটা ডাঙৰ সহায়ৰ নিচিনা আৰু গভৰ্ণমেণ্টে যে ব্ৰিজখিনি আমাক প্ৰভাইড কৰিছে সেয়ে ক'ম আৰু। बहुत ভাল লাগিছে हम लोग के लिए बहुत आराम हो गया। हम लोग यहाँ पे बैठे CRC पे, कभी पहले में तो वहाँ से क्रॉस होने लगता था, तो बहुत अच्छा लगा। ভাল লাগিছে, বহুত ভাল লাগিছে, ভাল লাগিছে। আমিতো আগতে দিল্লী মুম্বাইত দেখিছিলোঁ, এতিয়া আমাৰ গুৱাহাটীত আহি গ'ল। এই সন্দৰ্ভত কেনেকুৱা ক'ব, অনুভৱ কেনেকুৱা? ভাল লাগি আছে, আমাৰ অফিচে ইয়াতে আছে তো জেন কমপ্লেক্সত। মানে গুৱাহাটীখন যিকোনো মেট্ৰ' চিটিৰ লগত কম্পেয়াৰ কৰিব পৰা হৈছে এই চিটিখন। উই আৰ ভেৰি হেপী ফৰ দিছ ৱৰ্ক দেট হেজ বিন ডান বাই গভৰ্ণমেণ্ট অফ আছাম। আগতকৈ মানে বহুত ভাল লাগিছে। আগতেতো বহুত অসুবিধা আছিলে আমাৰ। আগতে আপোনাৰ এই ল'ৰা ছোৱালী আমাৰ মানুহবিলাকে পাৰ হওঁতে বহুত প্ৰব্লেম আছিলে। এতিয়া এইটো হোৱাতে বহুত ভালে লাগিছে। ভাল লাগিছে আৰু মানে কিবা এটা আশান্ত লাগিছে এতিয়া। ভালেই, মানে ধুনীয়াকৈ বনাইছে খুব। গুৱাহাটীত চাইছোঁ, ভাল লাগিছে আৰু খুব বেটাৰ, লাইক টাইম সেভিং। আমাক সদায় ডেভেলপমেণ্ট লাগিছিলে আৰু আমাৰ নিচিনা ইউথক খালি মানে আমাক মানে ডেভেলপমেণ্ট লাগে, আৰু সেই ডেভেলপমেণ্টখিনি যি কৰি আছে গভৰ্ণমেণ্টে সঁচাকৈ বহুত ভাল লাগিছে। হয়, বহুত ভাল লাগিছে। গুৱাহাটীৰ মানুহ মানে আগত পোৱা নাছিলে, এতিয়া এইবিলাক পাই মানে মানুহ বহুত মানে এটা ছাইডৰ পৰা আৰু এটা ছাইড পাৰ হওঁতে বহুত সুবিধা হৈছে মানুহৰ। हम लोग का देश बहुत चेंज हो गया, अच्छा कर रहे हैं, अच्छा लगा। थैंक यू। গুৱাহাটীত হৈছে ভাল লাগিছে। আৰু আমাৰ চৰকাৰী এতিয়া যিবোৰ কাম কৰি আছে সেইবিলাকত সুখী নে আপুনি? চৰকাৰী কাম কৰাবিলাকতো ফূৰ্তি হৈ আছোঁ, ডেভেলপমেণ্ট হৈ আছে এতিয়া। আপুনি? চৰকাৰৰ কামবিলাক ঠিকে আছে, আগতকৈ বহুত ভালে হৈছে চৰকাৰী কামবিলাক। আগতেতো হোৱাই নাছিলে, এতিয়া ভালে হৈছে বহুত আগৰ পৰা। এইটো কাৰণে সুখী, এইখিনি যথেষ্টখিনি কৰিছে আৰু ভালেই। Yes, very happy. আপোনাৰ ভাল পাইছে। আৰু ডেভেলপমেণ্ট কৰা চৰকাৰ লাগে নে আন্দোলন কৰা? ন' কমেণ্টছ। না আমাৰ এতিয়া যিটো চৰকাৰ আছে এইটো চৰকাৰে ভাল, এইটো চৰকাৰে ভাল। ডেভেলপমেণ্ট হোৱাই বিচাৰোঁ আমি। থেংক ইউ। ডেভেলপ হৈছে, খুব ডেভেলপ হৈছে। ইন কেছ অফ এডুকেশ্যন এণ্ড ৰোড ট্ৰান্সপৰ্ট ডেভেলপ হৈ আছে। না এইটো কাম কৰি আছে ডেভেলপমেণ্ট কৰা চৰকাৰ, সেইটো ভাল লাগি আছে। হিমন্ত বিশ্ব শৰ্মাজন কৰিছে, এইবিলাক কাম ভাল লাগিছে। ঠিক আছে। আন্দোলনটো যদি আন্দোলনে আমাক কি দিব, সেইটো মেইন ইছ্যু। আমাৰ নিচিনা ইউথক চাওক, আমাক এমপ্লয়মেণ্ট লাগে, আমাক ডেভেলপমেণ্ট লাগে। চ' প্ৰেক্টিকেল গ্ৰাউণ্ডত যি কথা সেইখিনি মই ক'লোঁ আৰু। ডেভেলপমেণ্টৰ আন্দোলনকাৰী চৰকাৰ নালাগে, কিন্তু ডেভেলপমেণ্টৰ চৰকাৰ লাগে আমাক। এইটো ডেভেলপমেণ্ট কৰা চৰকাৰ লাগিব। আমাক ডেভেলপমেণ্ট লাগে। আমাক ডেভেলপমেণ্টৰ কাৰণে আপোনালোকে যি ইচ্ছা তাকে কৰক, কিন্তু আমাক প্ৰাইম অবজেক্টিভ হ'ল অসমৰ ডেভেলপমেণ্ট। এতিয়া চৰকাৰখনৰ কাম কাজত সুখী নে আপোনালোক? বৰ্তমান সুখী হয়।